আৰু আজি দিৱালী ডে 1 আৰু আমি এতিয়ালৈ একো প্ৰিপাৰেশ্যন কৰা নাই না চাকি আনিছোঁ না ৰংগলী বনাইছোঁ না ঘৰ চাফাই কৰিছোঁ না লাইটছ লগাইছোঁ চ' আজি আমি আটাইখিনি কাম আজিয়ে কমপ্লিট কৰিব লাগিব চ' আমি এতিয়াৰ পৰা কৰিম আৰু এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব আমি কি কি কৰোঁ দিৱালী আৰু কেনেকৈ চেলিব্ৰেট কৰোঁ আৰু ডে 1 আমি আজি ঘৰতে চেলিব্ৰেট কৰিম আৰু ডে 2 আপোনালোকে দেখিবলৈ পাব আমি ক'ত চেলিব্ৰেট কৰোঁ হয় আহি আছে চ' হাতত লৈছোঁ ঝাৰু লৈছোঁ কাপোৰ আৰু এতিয়া আমি কামলৈ গুচি যাওঁ বহুত কাম কৰিলোঁ এতিয়া অকণমান কাম কৰিয়ে ভাগৰ ধৰিছে এতিয়া পেট পূজা কৰিম আমি কি বনাইছে আণ্টিয়ে লুচি চিকেন কণীৰ দম আৰু আমি ৰাতিপুৱা বুট খাব পাহৰিলোঁ মানে ইমানে বিজি মানে কামত যে আমি খাবলৈ সময়ে নহ'লে অ'কে চ' এতিয়া কেইটা বাজিছে 4:10 আমি সাজু হৈছোঁ আমি এতিয়া শ্বপিঙত যাম আজি দিৱালী দেই মনত আছে ন এতিয়া আমাৰ বাকীবোৰে চবে লাইট দিলেও মানে জ্বলালেও ইভেন চাকিও দিব এতিয়া আমি এতিয়া চাকি কিনিব যাম আৰু টিকলাও আহি বহি আছে ই বেচাৰা লাইট লগাব আহিছে কিন্তু আমি লাইট নাই দিব পৰা নাই সেইকাৰণে বুট খাই আছে বুট খাই আছে বজাৰ হোৱা নাই আমাৰ বজাৰ মানে সেই দেখাই দিয়া আমি ৰাতি বজাৰ কৰিম মা চাকি আজি আনিম এইটো জনমতে আনিম মা বিশ্বাস ৰাখা কথা দিলো মই আনিব বিচাৰিছো তোমালোকে আনিব নিদিলা আমাৰ ওপৰত বিশ্বাস আমি ৰাখা ব্লগৰ কাৰণে আনিব দিয়া নাই আমি কৈছো যে মিঠাতেলৰ দামৰ কাৰণে চাকি নজ্বলাই আমি পানীৰে চাকি জ্বলাম চাই বাবা চাই বাবা ক'ত যাম আমি এতিয়া ফেন্সি মনজ্যোতি আহি বহি আছে আমিও ৰেডি পদ্মনাভ দা আহিব আছে পদ্মনাভ দা আমি একেলগে যাম আমি একেলগে ফেন্সি যাম আমি লাইটছ আনিম চাকি আনিম এতিয়া একো দাম কম ইয়াতে আমি চাইছিলে কিমান বহুত বেছি মানে 4 গুণ বেছি ওকে সো এইডাল লাইট পাপাৰ ফেভৰেট হয় আৰু এইডাল লাইট মই যেতিয়া ক্লাছ 6ত আছিলোঁ তেতিয়া অনা আৰু এইটো এভৰি ইয়াৰ জ্বলায় আৰু এইবাৰো জ্বলিছে চাওক টিকলাই কৰি আছে লগাব আমি তেতিয়ালৈ নতুন লাইটছ আনিম তেতিয়ালৈ এইখিনি লগাব সজাব খাবা আৰু খাবা চট কৰিব দিবা চাকৈ দিয়া অফ কৰি দিয়া লাইটটো সুইচ অফ কৰি দিয়া কি সুইচ অফ কৰি দিয়া অফ কৰি নাই কৰা অফ কৰি দিয়া অফ কৰি দিয়া আৰু উৎপাত কৰা চব টিকলা নহয় উঠছে মই তাক ইমান অফ কৰিব দিলে নকৰে আৰু উৎপাত কৰ গৰম হৈ গৈছে কিন্তু ক'ত গৰম নাই দিওঁ হে দেখি সময় পাছত নাই দিব তোমালোকে এইকেইডাল পিন্ধি ৰাস্তাত থিয় হৈ থাকা ক'তো দিব নালাগে আৰু ঘাটত মেৰাই লোৱা কোনোবা আহিলে ক'বা স্বাগতম আমি তলত ৰৈ আছোঁ পদ্মনাভ দা আহি পোৱাই নাই 4:30 বাজি আমাক ঠগাইছে আহি পাইছোঁ বুলি কৈছে আমাক আহি পোৱা বুলি কৈছে আমি ৰৈ আছোঁ কৈছে মই আহি পালোঁ কিন্তু আমি ৰখি আছোঁ আহিয়ে পোৱা নাই ভাব দিছা না তুমি আহি পাইছোঁ বুলি আহি পোৱা নাই মই তললৈকে নামি আহা সেইখিনিতে আছিলোঁ আমি হয় নেকি তুমি ৰেকৰ্ড নকৰিবা প্লিজ ৱেলকাম মনজ্যোতি বা
It's vlog. But मैंने बताया बहुत 15,000 টকা চশমা 15,000 होनी मानो ओके 15,000 रुपये जूम कर दिखा दिया অলৰাইট এতিয়া আমি লাইটছ কিনিম বাকীবোৰে চবে লাইটছ লগাই দিলে আমি আজি কিনিম মই লগালো কিন্তু ইহঁতৰ কাৰণে মই আহিছোঁ হ্যাঁ লাইট ওকে কি লাইট টকা কেই টকা এডাল টকা 5 টকা মিটাৰ কেমিটাৰ আছে যিমান লাগে ইমান দি দিম কাটি ইহঁতে চাই আছে এইপিনে দেখাই দিওঁ অলপ ভালকে পুৰা ভাল লাগিছে ভাল লগা নাই এটাও নাই লগা এইবিলাক সৰুতে ভাল লাগিছিল এইবিলাক এইবোৰ ভাল লাগিছে ষ্টাৰটো নাই নেকি দাদা ষ্টাৰটো ফাইনেলি ডিচাইড কৰিলোঁ বা আমি কোনডাল ল'ম 3 মিটাৰমান দিব এইডাল আমি কিমান মিটাৰ এইডাল দাদা দাদা অলপ কমাই দিব নেকি অলপ কমাই দিব 60 কা দিয়ে কিমান কৈছে কমাই অলপো নিদিয়ে দাদা 50ত নিদিয়ে 70 কা দিব 60ত নিদিয়ে দাদা 70ত দিয়ক পৰ্দালটো এক্সট্ৰা দাম আছে আৰু হ'ব দিয়ক 70 কা দি 70 দি দিয়ক দাদা 70 দিটো কি আগত ব্লগত আছে আপোনাৰ বেছিকে মানুহ আহিব মানুহ আহিব কাইলৈ পাপ কাইলৈ নো কি দোকান দাদা হিট হৈ যাব হিট এখন দোকান অলৰেডি হিট হয় আমাৰ নিজৰ চেনেলটো হিট নহয় আৰু বাৰু হেৰি Well, you're good in maths, Pedida. You're good in maths, huh? या হেৰি লৈ লোৱা এইটো 5 মিটাৰ লৈ লোৱা 5 মিটাৰ 5 মিটাৰ দিয়া না কিমান হ'ব পইচা 200 400 এইটো দিব পইচা দিয়ে দিয়া নাই এইটো কি বিচাৰিছা বগা নাই দাদা চবৰে এটা দাদা হ্যাপি দিৱালী দাদা হ্যাপি দিৱালী থ্যাংক ইউ বঢ়িয়া বঢ়িয়া দাদা আৰু কিবা মেজিক দেখা মেজিক দেখুৱা নাই তোমাক এইটো কিনিবৰ কাৰণে দেখাইছে আৰু আছে ইয়াতকে ডাঙৰ আছে इससे बड़ा है क्या इस साइज का बताओ कहाँ नहीं কোনটো ল'ব পাৰি কিমান দাম এইটো ল'ম নে 20 টকাটো ল'ম হা এইটো 30 টকা এইটো 20 টকা 20 টকাটো ল 20 টকা 20 টকা লৈ লৈছোঁ আৰু এইটোও ভাল লাগিছে ন প্লেটটো অঁ पहले बताना चाहिए था ना वेल सो আমি বহুত শখ খাইছোঁ সেইখন ৰংগলী আমাক 10 টকাকে দিছে এইখন নাযাব কোনো নাযাব কোনো নাযাব ইয়াতে আহিব এই দাদাজনে 5 টকাত দিয়ে চানা পাৰ্টি অ' থেংক ইউ চানা পাৰ্টি বাই পেৰিদা কি লৈছা ৰিকি এই ৰংগলী বনোৱাৰ অলৰাইট এতিয়া আমি বজাৰ কৰিলোঁ আমি ঢেৰ বজাৰ কৰিলোঁ এইবোৰ চাওক এইপিনে লৈছোঁ চাকি ৰংগলী লাইটছ কি কি আছে ভালকৈ মই ঘৰৰ ভিতৰত দেখাম ঘৰতে দেখাম হা হা ইমান ডিষ্টাৰ্ব কৰে মই ব্লগ বনাইছিলে জুচ খাবা কি জুচো পায় নেকি দিয়া দিয়া ঠিক আছে কি খাবা চামোচা খাবা মই চাহ আৰু চিঙৰা ইয়াৰে লখিমী কেবিনত আহিছোঁ ইয়াতে চবতকৈ চাহ আৰু চিঙৰাটো বেষ্ট ৰাইট
হয় আৰু তোমাৰ কিয় মন বেয়া মনজ্যোতি মই কি কৰিলোঁ মোৰ ওপৰতে সদায় খং কিয় কি কৰিছোঁ ই বম পোৱা নাই বিচাৰি সেইটো মোৰ কি ভুল এতিয়া ব'লা মই কৈছোঁ দেখোন ইয়াৰ পাছতো আমি যাম এয়া আমাৰ গৰম চাহ আহি পাইছে চামোচা এয়া চাওঁ চেয়াৰ্ছ কৰিম আনা চামোচা নিদিয়ে চেল্ফ চাৰ্ভিচ লিখা আছে চা এইবোৰ আনিছোঁ আমি চাকি ইয়াতেও আছে চাকি শলিতা তাৰপাছত তেল আৰু ইয়াত এইটো আমাক ফ্লেটৰ পৰা দিছে দিৱালী বুলি আৰু এইপিনে আমি আনিছোঁ ৰ'বা লাইটছ ৰংগোলী আৰু আছে লাইটছ য়েছ আৰু এইপিনে ৰংগোলী বনাব এইটো বহুত ইজি ফাৰ্ষ্ট টাইম ইউজ কৰি আছোঁ এতিয়া কি কৰোঁ এইটো হাতেৰে এনেকৈ দিয়া আৰু বাহিৰত আউটলাইনটো মানে দি দিয়া ওলাই দিয়া বস্তুটো আউটলাইন হৈ লাগে নাই ওলাই দিব লাগিব তেতিয়াহে চাৰ্কলটো হ'ব অঁ হা উঠাই দে ওম শান্তি জয় শ্ৰীৰাম হে ভগৱান জয় শ্ৰীৰাম আই ডিড ইট টোপনি লাগিছে ন আমাৰ চবৰে এতিয়া মই মোৰ য়েল্ল'টো বহুত বেছি ধুনীয়া হ'ব যেন মই ভাবিছোঁ চাই লওঁ এখন যদি মানে এনেকুৱা হৈ যায় ব'ল আৰু লাগিছিলে আচলতে হোৱাই নাই দেখোন একো এনেকৈ দেখা নাপাওঁ উঠোৱা তেতিয়াহে গম পাবা ৰ'বা চাবা দেই হিলিলে ব'ল মই নোৱাৰিলোঁ ৰংগলীটো বনাব মোৰতো একো নুঠিল এতিয়া মনজ্যোতিয়ে কৈছে সি পাৰিব হেনো চাওঁ বাৰু কালাৰটো বেয়া আছিল ন কালাৰটো বেয়া আছিল আৰু বনোৱা মানুহজনী বেয়া আছিল একচুৱেলি এইবোৰ কাম তোমাৰ দ্বাৰা নহয় ভালেই হৈছে দিয়া তোমালোকে কৰা এতিয়া হ'বনে পিঠা পাপাই ধৰি আছে এপিনে মায়ে চাকি যোগাৰ কৰি আছে এপিনে ৰংগোলী হৈ আছে জ্বলালা মা চাকি জ্বলাইছোঁ মোক ইমান বেয়া কাম এটা দিছে ধৰি থাকিব দিছে দিছ ইজ ভেৰি বৰিং হাতখন মোৰ বিষাই গৈছে চিৰিয়াছলি মানে এনেকৈ তলত লোৱা না এনেকৈ ধৰিব লাগে এতিয়া লোৱা না পিছত নিবতো ওপৰৰ পৰা অ'কে চ' দিৱালী শেষ খবৰ হ'ল আৰু আমাৰ এতিয়ালৈ লাইটছ লগোৱা হোৱাই নাই এইপিনে ৰংগোলী হৈছে ইয়াতে চাকি জ্বলাব আছে বাহিৰত চাকি জ্বলালোঁ আৰু এতিয়া লাইটছ দিব আছে একচুৱেলি আজি আমি অকল সজাইছোঁ কালি ভালকৈ চেলিব্ৰেট কৰিম সেইটো এটা বেলেগ ব্লগ হ'ব সেইটো আপোনালোকে চাব কাইলৈ গতিকে সেইটো বেছি ভাল লাগিব উইথ ফেমিলি ৰিলেটিভছ মানে সেইটো ভাগৰ ধৰিছে মোৰ টোপনি ধৰিছে এটাই কথা গম পালোঁ লাইফত যে সময়ৰ কাম সময়ত কৰিব লাগে নহ'লে এনেকুৱা অৱস্থা হয় মানে আৰু সেয়ে আৰু হেপী দিৱালী চ' ফাইনেলি আমাৰ হৈ গ'ল এটা দিৱালী শেষে হ'ব হৈছে মাৰ প্ৰসাদ আহি গ'ল মা মোকতো দিয়া মোক নিদিলে মনজ্যোতিক দিছে ঠিক আছে গোটেই আউটকামটো এতিয়া মনজ্যোতি এবাৰ দেখাই দিয়া নাৰিকল দিয়া নাই দুটাৰে বাহিৰৰ পৰা চব একেলগে দুটাৰে দিছোঁ
আধা খাই থৈছা কোনে আমিহে ভাবো তুমি তাৰ মুখৰ পৰা টানি আনিছা তুমি কিয় দিব অ'কে এতিয়া চাহৰ পাৰ্টি চলি আছে দেই এইপিনে প্ৰসাদ এইপিনে চাহ এইপিনে কিবা কিবি ভুজিয়া চুজিয়া চব খাই আছে ইহঁতি আৰু আছে বহুত বস্তু এতিয়া হেভি পাৰ্টি মানে হেভি একো নহয় এনেই আৰু ফিকা দিৱালী বাট ষ্টিল আমি ট্ৰাই কৰিছোঁ কাইলৈ আছে পাৰ্টি মামাৰ ঘৰত কাইলৈ পাৰ্টি আছে বঢ়িয়া বঢ়িয়া মাৰ ঘৰত তুমি নোযোৱা মা মই নাযাওঁ দিয়া তুমি নোযোৱা মই দৰ্জাখন মাৰিব নোৱাৰিম লাইট দিয়া আছে কেনেকৈ যাম অঁ সেইকাৰণে নাযাওঁ তোমালোকে কয় আমি ক'ত যাম আকাশলৈ যাম তোমাক ওপৰত বহাই পেলাই আজি ৰকেটত ময়ো উৰি যাম তোমাক একদম ৰকেটত বহাই দিম তুমি চিধা গুচি যাব পাৰিবা পানী পৰি যাব অঁ মই আহিমগৈ অঁ আহিব আমি এতিয়া চাদৰ ওপৰলৈ গৈ আছোঁ আমি এয়া চাদৰ ওপৰত আহিছোঁ একো দেখা পোৱা নাই যদিও কেমেৰাটো তুমি ব্লাৰ নকৰিবা হা একো দেখা নাই এইটো এইটো নেক্সটটো ফুটাব এইটো 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 কি এইটো হেপী দিৱালী লিখা যাব নি নাজনো কি যায় এইটো একে চেম প্ৰথমে ঢকা দিয়া টাইপে লাগে দেই নালাগে মা। খালি দিয়ে ফালি নালাগে বঢ়িয়া তুমি লাইটটো দিয়াচোন এইপিনে গুচা 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 পৰিবা চলো ভাই চলো খোল হে খোল কেনেকুৱা লাগিল ভাল লাগিল কেনেকুৱা লাগিল বহুত ভাল লাগিলে দিৱালী দিৱালী লাগিল নে লাগিছে বহুত ভাল লাগিলে অঁ খতম দিৱালী এতিয়া লগা নাই এতিয়া নাই আৰু এতিয়া নাই লগা দিম কাইলৈ আকৌ নেক্সট লগ পাম তাকে আমি কাইলৈ নাথাকো নাথাকে নাথাকো বেয়া লাগিব তেতিয়া অঁ বেয়া লাগিব ভাইটি বহুত বেয়া লাগিব কাইলৈ গুচি যাম বাই বাই হেপী দিৱালী লগতে আছিলে আৰু কি ক'লে আপোনাৰ লগতে লাষ্ট আছিলে আৰু অঁ হয় আৰু কোনো নাই অঁ তাকে তাকে ইয়াৰে আৰু পাপাও নাই আৰু তাকে তাকে দিৱালী ডে 1 চেলিব্ৰেশ্যন হৈ গ'ল আমাৰ এতিয়া পেট পূজা কৰিম আমি ডিনাৰ কৰিম মানে চিকেন য়াকিটৰি বুলি আমি অৰ্ডাৰ দিছিলোঁ ছুইগিত তাহাঁতে আমাক ঠগালে এইটো পনীৰ দিলে খাই চালে গম পাবা এনেকে ক'ব নোৱাৰিবা খুৱাইছোচোন পনীৰ এয়া চিকেন ঘৰত বনোৱা এইটো আণ্টিয়ে বনাইছিলে ৰাতিপুৱাতে আৰু এইটো পনীৰ এইটো বাটাৰ পনীৰ এইটো খাই চোৱাচোন খাম এতিয়া আমি পেট পূজা কৰিম নহয় আগে এইটো চাব লাগিব দেই ছুইগিত এইটো সঁচাকৈ কি দিছে এইটো খাই চোৱাচোন এইটো মই চিকেন য়াকিটৰি নে কিবা এটা সেইটো অৰ্ডাৰ দিছিলোঁ মানে চিকেন মোৰ মুখত লাইট পৰিছেনে পনীৰ ছুইগিয়ে আমাক ধোকা দিলে কি আমি ভাল বনাই তাহাঁতি বাট ঠগিলে সেইকাৰণে বেয়া লাগিলে দিৱালীৰ দিনটো বেয়া কৰিলে এইটো ঘৰত বনোৱা চিকেনটোৱে খাবা মনজ্যোতি তুমি আৰু নাই সি একচুৱেলি ফ্ৰাইড ৰাইচ নাখায় মনজ্যোতিয়ে সেই বাহিৰৰ বস্তু তেনেকৈ নাখায় একেবাৰে ঘৰৰ বস্তুৱে খায় ইমান ভাল নেকি এনেই এইবিলাক নাটক সেইকাৰণে ভাত বনাই দিছোঁ চেল খা আবি ভাত বনাই দিছো শুনা নাই তাই মোক ভাত বনাই দিছে বনোৱাই দিছোঁ আৰু বনোৱাই দিছোঁ মাৰ হাতে
চ' আজি আমি এইখিনিতে আমাৰ Day 1 দিৱালী Day 1ৰ ভ্লগটো সম্পূৰ্ণ কৰিছোঁ, কমপ্লিট কৰিছোঁ, বিকজ আমাৰ অহাকালি Day 2 দিৱালীটো আপোনালোকে চাবলৈ নাপাহৰিব, সেইটো বেছি এক্সাইটমেণ্ট হ'বলৈ গৈ আছে। আৰু সেইটো বেছি হেপনিং হ'ব বিকজ তাতে আমাৰ ফেমিলি থাকিব লগত, ৰিলেটিভো থাকিব, প্লাছ আমি চেলিব্ৰেট কৰিম। হয়। আৰু আজি আমি ভালকৈ চেলিব্ৰেট কৰিব নোৱাৰিলোঁ। আজি আপোনালোকে দেখিছে আমি অকল চাফা কৰিলোঁ, শ্বপিং কাম কৰিলোঁ, কৰিছোঁ। শ্বপিং কৰোঁতে বহুত টাইম ৱেষ্ট আৰু আজি মানে গম পালোঁ ফেঞ্চি বজাৰত একেবাৰে ভিৰ নাছিলে, মানে শ্বপিঙৰ কাৰণে চাগে আমি অকল তেনেকুৱা কৰিছোঁ নেকি, মানে ইমানেই চবেই লেজি আগতে শ্বপিং কৰি থৈ দিছে। একচুৱেলি আমি দুজনী একচুৱেলি এভৰি ইয়াৰ আমি আগতেই শ্বপিং হৈ যায়, কিন্তু এইবাৰ নহ'লগৈ, এইবাৰ কিয়নো কিবা অকণমান অকণমান busy বিজি আছিলোঁ। আৰু আমাৰ নতুন গান আহি আছে শৰতৰ নিয়ৰে, গতিকে সেইটো লৈও অকণমান ব্যস্ত হৈ আছিলোঁ, আৰু কিছুমান কাম আছে। গতিকে চ' আজি আমি ভালকৈ চেলিব্ৰেট কৰিব নোৱাৰিলোঁ, বাট ভালেই লাগিল ষ্টিল। চ' কাইলৈ আমি Day 2 দিৱালী হেপনিং হ'বলৈ গৈ আছে। চ' সকলোৱে চাই থাকিব, আৰু আমাৰ চেনেলটো সকলোৱে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়ালৈকে সকলোকে পুনৰবাৰ হেপী দিৱালী। হেপী দিৱালী, সকলোৱে ভালকৈ থাকক। Yeah.